ভিডিওটো চোৱাৰ পিছত আপোনালোকে অৰিজিনেল নটিফিকেশ্যনখন ডেছক্ৰিপশ্যন বক্সৰ পৰা চাই ল'ব। চাকৰি অনলাইন চেনেলটো যদি আপোনালোকে প্ৰথম চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব। যদিও ভিডিওটো ভাল লাগে লাইক এটা নিশ্চয় কৰিব আৰু ভিডিওটো বন্ধু বান্ধৱীৰ লগত হোৱাটছএপ বা ফেচবুকত আপুনি শ্বেয়াৰো কৰি দিব যাতে তেওঁলোকেও এপ্লাই কৰিব পাৰে। নাবিক হিচাপে আপুনি ইণ্ডিয়ান কোষ্ট গাৰ্ডত জইন হ'ব পাৰে। হাই ছেকেণ্ডেৰী পাছ লাগে আৰু চেলাৰিও বহুত ভাল। সকলো কথা ক'ম, ভিডিওটো আপোনালোকে শেষলৈকে চাব। নাবিকৰ পোষ্টৰ বাবে তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে হাই ছেকেণ্ডেৰী পাছ, লগতে ফিজিক্স আৰু মেথছ থকা হ'ব লাগিব আৰু 50% মাৰ্ক লাগিব হাই ছেকেণ্ডাৰীত। আৰু বয়সৰ সীমা ঊৰ্ধ্বসীমা হ'ল 22 বছৰ, কিন্তু SC আৰু STৰ বাবে 5 বছৰ আছে আৰু OBCৰ বাবে 3 বছৰ এক্স ৰিলেচেবল আছে। পে স্কেল হ'ব 21,700 টকা। আৰু ইয়াত আপোনালোকে কি বেনিফিট পাব? আপোনালোকৰ চেলাৰি হ'ব 47,600 টকা। লগতে আপোনালোকে ফ্ৰী ৰেচন, কাপোৰ অৰ্থাৎ খোৱা সামগ্ৰী, কাপোৰ, লগতে চৰকাৰৰ যিসমূহ নিয়ম আছে TA, DA বা LTC এই সকলোবোৰ পাব। লগতে মেডিকেলৰ খৰচো আপোনালোকক অফিচৰ ফালৰ পৰা দিয়া হ'ব। আপোনালোকে এপ্লাই কেনেকৈ কৰিব? আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইন আৰু 26 তাৰিখৰ পৰা অৰ্থাৎ 26 আগষ্টৰ পৰা 1 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। লিংক ডেছক্ৰিপশ্যনত মই দি দিম, আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। অনলাইন এপ্লাই কৰা টাইমত আপোনালোকৰ ক্লাছ 10 চাৰ্টিফিকেটত যেনেকৈ আপোনাৰ মা দেউতাৰ নাম আছে তেনেকৈ লিখিব লাগিব। লগতে ইমেইল ID, মোবাইল নম্বৰ সকলোবোৰ আপোনালোকৰ অৰিজিনেলবিলাক দিব, যাতে তাতে মেছেজ আহে বা মেইল আহে যাতে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰে। চ' এইখিনিয়ে, আপোনালোকে নাবিক পোষ্টত জইন কৰক, কাৰণ ইণ্ডিয়ান নেভি ইয়াৰ আগতে ইণ্ডিয়ান নেভিত পোষ্ট ওলাইছিল, এতিয়া ইণ্ডিয়ান কোষ্টত পোষ্ট ওলাইছে। চ' আপোনালোকে নাবিক হিচাপে জইন কৰিব পাৰে, জেনেৰেল ডিউটি। আৰু আপোনালোকে যেতিয়া এপ্লাই কৰিব তেতিয়া ফটো আৰু ছিগনেচাৰৰ চাইজ লাগিব 10 KBৰ পৰা 30 KBৰ ভিতৰত। মনত ৰাখিব, আগতে বনাই ল'ব। নাবিক পোষ্টৰ বাবে এক্সাম গুৱাহাটীতো হ'ব। চ' আপোনালোকে পলম নকৰিব, এপ্লাই কৰিব। চ' এইখিনিয়ে, যদি ভিডিওটো ভাল লাগিছে লাইক এটা কৰি দিব আৰু শ্বেয়াৰো কৰি দিব, কাৰণ আমাৰ অসমৰ পৰা বহুতে এনেকৈ এপ্লাই কৰিব ৰখি থাকে। চ' তেওঁলোকে যাতে এপ্লাই কৰিব পাৰে। ধন্যবাদ।